কৈছোঁ। আৰু যোনগৰাকীয়ে মোক মানে বহুত মানে কাকুক লৈ পেলাই হেৰি কৰিছিলে, মানে অইন নাই আৰু তেখেতৰ ল'ৰাটোকে মানে সহায় কৰিব লাগে, আমাৰ কাকুক একো সহায় কৰিব নালাগে মানে। কিন্তু তেখেতৰ ল'ৰাটোৰ ৰিজাল্টো বেয়া আৰু আজিলৈকে কমপ্লিটো কৰিব নোৱাৰিলে, কিন্তু মোক কাকুৱে BSc একদম ফাৰ্ষ্ট ক্লাছ পাছ কৰি থৈছে। মই কৈ দিছোঁ আৰু আৱেগত কৈ দিছোঁ মানে কথাটো। মোক বহুত হিংসা কৰিছিলে আৰু বহুত হিংসা কৰেও এতিয়াও, কিন্তু মই কাৰো হিংসাক একো হেৰি নকৰোঁ। মই খালি ভগৱানক বিশ্বাস কৰোঁ আৰু নিজৰ কাম মই নিজে কৰি যাওঁ। গুড মৰ্ণিং মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া মানে ৰাতিপুৱা কেইটা 8টা বাজিছে, এতিয়ালৈকে মই চাহকাপ খোৱাই নাই। চাহকাপ খাম বাৰু, তথাপিতো মানে আপোনালোকৰ ওচৰলৈ আহিছোঁ। দেৰি হৈ গৈ আছেগৈ যে বোলো নাই কেতিয়া কওঁ, কেতিয়া গুড মৰ্ণিং দিওঁ, সেইকাৰণে আহিছোঁ। এতিয়া আপোনালোকৰ লগত কথাকণ পতাৰ পিছত তাৰপিছতহে চাহকণ খাম। আৰু আজি মোৰ কাম অলপো আছে। কামকেইটা মানে এনেকুৱা ধৰণৰ, ডিকুক স্কুলৰ পৰা অহাৰ পিছত চুলি কাটিবলৈ নিব লাগিব। তাত বহুত দীঘল হৈ গৈছে চুলিখিনি। তাৰপাছতে আৰু তাক মেথছৰ টিউশ্যনটো দিব লাগে, বিশেষকৈ মেথছৰ। কালিৰ পৰা কুতুৰি আছে, মেথছৰ টিউশ্যন লাগে। আৰু মই ভাবিছোঁ মোৰ কাকুক যোনজন শিক্ষকে মানে অংকৰ টিউশ্যন লৈছিলে, আৰু সেই শিক্ষকজনৰ ওচৰলৈকে মই যাম বুলি ভাবিছোঁ। কাৰণ এই আমাক কাকুৰ মানে পঢ়া জীৱনৰ কথা ক'লে মানে আপোনালোকে একদম কিবা ভাবিব আৰু। সি পঢ়া কালটোত তাক কেনেকুৱা আছিলে মই ক'ম ৰ'ব আজি আপোনালোকক, যদিহে আপোনালোকে শুনো বুলি ভাবে। মানে সি পঢ়া কালত তাক কেনেকুৱা দুষ্টামি, আৰু ভাবিছোঁ সেই মাষ্টৰজনৰ ওচৰলৈ মই কেনেকৈ তাক লৈ গৈছিলোঁ, কাকুক লৈ গৈ পেলাই একদম তাৰ হতুৱাই সেৱা সৎকাৰ কৰাই ঘৰত টিউশ্যন দিয়াইছিলোঁ। গতিকে মই ভাবোঁ কাকুৱে যেনেকৈ ভাল ৰিজাল্ট কৰিছে, ডিকুও তেনেকুৱা ভাল ৰিজাল্টেই কৰক। আৰু সেইকাৰণে মানে বহুতখিনি ভাবি পেলাই মানে ভাবিছোঁ নাই সেইজন শিক্ষকৰ ওচৰতে তাক টিউশ্যন দিয়াটো ভাল হ'ব। গতিকে তালৈকে যাম, সেই স্কুলৰ পৰা অহাৰ পিছত যাব লাগিব। আৰু দেৰি হ'ব এটা কাৰণেই, মানে আজিকালি ডিকুৰ 3:30 বজাত স্কুল ছুটি হয়। 3:30 বজাত স্কুল ছুটি হোৱাৰ পিছত ঘৰলৈ আহি পাই মানে 4টাই বাজে। 4টা বজাত পোৱাৰ লগে লগে আৰু অকণমান সময় হেৰি কৰি পেলাই টিউশ্যনে আহে, অকণমান ৰেষ্ট লোৱাৰ পিছত টিউশ্যনে আহে। টিউশ্যন কৰাৰ পিছত মই তাক দেৰিকৈ হ'লেও চুলিকেইডাল কটোৱাব লাগিব আৰু মানে টিউশ্যনটো ঠিক কৰাবগৈ লাগিব। আৰু এতিয়া আপোনালোকক মই কওঁ কাকুৰ পঢ়াকালৰ কথা কিছুমান শুনক। আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। মানে ভাবিছোঁ কথাখিনি কওঁ, আধৰুৱা হৈ থাকিলে আৰু মানে পটককৈ মোৰ কথা এটা মনত পৰিলে। অকণ দেৰি হ'লে দিগদাৰ হ'ব যে, মানে ফুলত পানীখিনি শুকাই গৈছিলে, মানে টাবকেইটা একদম বহুত শুকাই গৈছিলে। সেইকাৰণে ভাবিলোঁ একে পানীখিনি দি লওঁ। ধুনীয়াকৈ পানী চানী দিলোঁ, দি পেলাই তলা চলা মাৰিলোঁ গেটত। আৰু যিহেতুকে মই এইকণ সময়ত অকলশৰে থাকোঁ যেতিয়া, মই মানে ডাঙৰ গেটখনত তলা মাৰোঁ। অনেক ধৰণৰ মানুহ আহে, মানে কিবা গহনা চাফা কৰা মানুহ, আৰু ধৰক কিবা পইচা বিচাৰি অহা মানুহ, কোনোবা আই এগৰাকীয়ে হওক, কিবা এনেকৈ কৈ পেলাই মানে কিবা ভয় খুওৱা নিচিনা ভয় লাগে মানে। সেইকাৰণে মানে তলাটো মাৰি থ'লে একদম নিশ্চিন্ত। সেইকাৰণে মানে ধুনীয়াকৈ তলা মাৰি থওঁ। আৰু কোনোবা আহিলেও, মোৰ চিনাকি কোনোবা আহিলেও মোক ফোনটো কৰে। গতিকে মই ধুনীয়াকৈ সুবিধা অনুযায়ী মানে ফোনটো লৈ পেলাই মই গেটখন খুলি দিওঁগৈ। সেইকাৰণে মানে মই আপোনালোকেও তেতিয়া অকলশৰে থাকিলে, আজিকালি দিনকাল একেবাৰে বেয়া, গতিকে অকলশৰে থাকিলে আপোনালোকে তলা মাৰি থ'ব দেই, নিজকে সুৰক্ষা কৰি থাকিব আৰু তলা চলা মাৰি থ'ব, যিহে ঘটনাবিলাক শুনি আছোঁ। তাৰপিছতে কথাটো হ'ল মেইন কাকুৰ পঢ়া জীৱনৰ কথা ক'বলৈ ওলাইছোঁ আপোনালোকৰ আগত। আৰু সেইখিনি কথা ক'লে মোৰ বহুত দুখো লাগে, যিহেতুকে সি তাৰ পঢ়া জীৱনত আমাৰ 2জনী ননদৰ বিয়া হৈ গৈছিলে। মোৰ মিষ্টাৰ ভনীয়েক 2জনীকে মই বিয়া হোৱাৰ পিছত তেহেঁত 2জনীকে মই বিয়া দিছোঁ। তাৰপিছতে মই 2জনী ভণ্টিক বিয়া দিয়াৰ পিছত, ডাঙৰ ভণ্টি বিয়া হোৱাৰ পাছতহে কাকু জন্ম হৈছে। আৰু কাকু জন্ম হোৱা ধৰক ক্লাছ 4-5ত থাকোঁতে, মই কৈছোঁ আপোনালোকক, মোৰ ক্লাছ 3ত থাকোঁতে মোৰ সৰু ভণ্টিক বিয়া দি দিলোঁ। গতিকে আৰু তেনেকৈ দেওৰটো আছে, সিও ধৰক ল'ৰা মানুহ ইফাল সিফাল ঘূৰি ফুৰে। আৰু তেনেকৈ পঢ়া মানে চকু দিবলৈ ময়ে আৰু প্ৰথমৰ পৰা তেনেকৈ দি সি ক্লাছ মানে সৰু কালটো তেনেকৈ পাছ কৰি ধুনীয়াকৈ পাছ কৰি গৈ ক্লাছ 9ৰ কথা কওঁ এতিয়া আপোনালোকক। ক্লাছ 9 পালেগৈ, আৰু ক্লাছ 9তেই অকণমান পঢ়াত বেয়া হ'ল। তো এতিয়া কথাটো কেনেকৈ গম পাম বেয়া যে হৈছে? মোৰ হেৰিটো মই যিমানখিনি পঢ়াই কৰি থাকোঁ, মই যিমানখিনি ভাবোঁ হেৰি কৰি থাকোঁ, সেইখিনিতো ঠিকে আছে। ধৰা পৰিব লাগে যে যিমানেই নহওক, মাকক বা দেউতাকক সন্তানে যিমানেই ফাঁকি নিদিয়ক কিয়, ভগৱানে কিন্তু এদিন হ'লেও মানে পটককৈ ভগৱানে মানে সেইটো বহুত হেৰি বুলি ভাবে, ভগৱানে ধৰা পেলাই দিয়ে। গতিকে মোকো তেনেকৈ ধৰা পেলাই দিলে। ধৰা পেলাই দিয়া কাহিনীটো এনেকুৱা ধৰণৰ, আমাৰে সম্পৰ্কীয়ৰ মানে আমাৰ পৰিয়ালৰ মাইনা এজনীক কাকুৱে বায়েকৰ নিচিনা মৰম কৰে, বায়েকৰ নিচিনা মানে ভাবে একদম, বহুত তাইৰ লগতেই থাকে। আৰু মোৰ লগতো বহুত মানে সিহঁতৰ ঘৰৰ টাৰ্মছ আছিলে, আৰু ময়ো তেহেঁতৰ ঘৰলৈ গৈ থাকোঁ। এদিন তেনেকৈ কথাই মানে, আৰু এটা কথা ৰ'ব, হাতখন বিষাইছে, আকৌ ইটো হাতে ধৰি লওঁ। হ'ল মানে কি জানেনে,
আগতে ল'ৰা ছোৱালীবিলাকে যেতিয়া পৰীক্ষা দিয়াৰ পিছত হাফ ইয়াৰলি হওক পৰীক্ষাবিলাক দিয়াৰ পিছত যেতিয়া বহীবিলাক দিয়ে, বহী দিওঁতে মানে গাৰ্জেণ্টৰ চহী লাগে। কম নম্বৰ পালে গাৰ্জেণ্টৰ, কমেই হওক বা বেছিয়ে হওক, গাৰ্জেণ্টৰ চহীটো মাৰি নিব দিয়ে। আমাৰ কাকুৱে বহীবিলাকৰ চহীটো মোক যিমানবিলাক নম্বৰ পায় সেইবিলাক নম্বৰ ধুনীয়াকৈ চহী তহী মাৰি দিওঁ। কিন্তু মানে অংক বহীখন দিয়া নাছিলে। অংক বহীখন যেতিয়া দিয়া নাই আৰু তেতিয়া মানে মইতো গমো পোৱা নাই, তাক সোধোঁতে কৈছে বোলে এনেকৈ এনেকৈ মায়ে অংক বহী আমাৰ দিয়াই নাই, কেইদিনমান দেৰি হ'ব। গ'ল কথা গ'ল। সন্ধিয়া সময়ত মানে মই সেই মানুহ ঘৰলৈ গৈছোঁ, আমাৰ পৰিয়ালৰ মানুহ ঘৰলৈ গৈছোঁ, তাকো লৈ গৈছোঁ। যাওঁতে সি কিবা এটা কথাত মানে বাহিৰত থাকোঁতেই নে কি এনেকৈ মানে মোক তেতিয়া মানে এই মাইনাজনীয়ে ক'লে, আপুনি জানে জানো হেৰি কাকুৰ অংক পৰীক্ষা অংক বহী দিলে নহয়, মই চহী মাৰি দিছোঁ। হা? কৈছে অঁ অংক বহী দিলে, আপুনি কিন্তু মোৰ কথা নক'ব, হেৰি সি কিন্তু অংকত বহুত কম নম্বৰ পাইছে, ফেইল কৰিছে অংকত। মোৰ মানে একদম অন্তৰখন কেনেকুৱা লাগিছে, বুকু ধপধপাই আছে। এটাই ল'ৰা, মই যদি ভালকৈ তাক পঢ়াব নোৱাৰোঁ কি হ'ব, মানুহে মোক কি ক'ব, মানে মনলৈ একদম অনেক আহিছে আৰু। তাৰপিছতে মই তাক কি কৰিলোঁ, ঘৰলৈ আহিলোঁ ধুনীয়াকৈ। ঘৰলৈ আহি পেলাই তাক পঢ়া টেবুলত গাখীৰকণ খাবলৈ দিছোঁ। গাখীৰকণ খাবলৈ দিছোঁ, বোলো দেহা তোমাৰ অংক পৰীক্ষা বহি দিয়াই নাই নেকি অংক বহি? কৈছে নাই নহয় মায়ে, কিয়? তাৰমানে সি ভাবিছে ক'লে নেকি, কিবা এটা মানে চক খোৱা দি খালে। বোলো নহয় একদম সঁচা কথা কোৱাচোন, বহি দিলেনে নাই, মোৰ শপত খাই কোৱাচোন। কৈছে কিয়? মই কৈছোঁ তুমি বোলো তোমাকতো বহি দিছে, মইতো গম পাইছোঁ নম্বৰ কম পাইছা, এনেকৈ এনেকৈতো হেৰি মোকতো কৈছে, মইতো কৈ দিলোঁ মানে আৰু। তাৰপিছত আৰু সি কৈছে ভালকৈ পঢ়িম, ভালকৈ পঢ়িম বুলি ক'লে মই চৰ এটাও মাৰিলোঁ। এনেকৈ মানে উলটিয়াই মাৰোঁ, মানে নখ আঙুঠি পিন্ধি থাকোঁ যে, এনেকৈ মাৰিলে মানে তাৰ এনেকুৱা দি তেজ অকণ ওলালে, খুব কান্দিলে। তাৰপিছত খুব কন্দাৰ পিছত আৰু মোৰ মনটো বেয়াও লাগিছে আৰু মনত দুখো লাগিছে, মই যদি তাক ভালকৈ ৰিজাল্ট কৰাব নোৱাৰোঁ কি হ'ব বাৰু, মানে মনত অনেক কথা আৰু। তাৰ পিছদিনাখন কৰিলোঁ কি আৰু, সি স্কুলৰ পৰা অহাৰ পিছত মানে সন্ধিয়া সময়ত মই স্কুটি লৈ পেলাই তাক, মাষ্টৰ এজন আছিলে আমাৰ ওচৰতে, জামুগুৰি বুলি কয় গাঁওখন, তাত মানে সকলোৱে কয় তই হেৰি কৰ, এয়া ৰবীন মাষ্টৰৰ ওচৰত হেৰি কৰ, তাক অংক টিউচনটো দে, বহুত ভাল হ'ব, তেতিয়া পাৰিব দে। তেনেকৈ বোলো নাই, মই গ্ৰুপত দিলেতো ভাল নহ'ব, আৰু এটা গ্ৰুপত 50জন 60জনকৈ ল'ৰা থাকে, মানে তেনেকুৱা গ্ৰুপত সি কি বুজি পাব। তাৰপিছত সেইখিনি কথা ল'লোঁ, মানুহজনক ঘৰো চিনি নাপাওঁ। তেনেকৈ গৈ আৰু সন্ধিয়া সময়ত তথাপিতো তাক লগত ল'লোঁ। লগত লৈ পেলাই মানে মই এটাই কৈছোঁ, একদম মাষ্টৰৰ ভৰিত ধৰি তুমি সেৱা কৰিবা, আৰু তুমি ক'ব লাগিব যে ছাৰ মোক ঘৰত টিউচন লওক। মই মানে বাকী একো নাজানো, তাক খালি টিউচনটো মই ঘৰত দিব লাগে, মই সেইটোৱে জানো। আকৌ কৰি আছোঁ ৰ'বা, হাতখন মানে ইমান বিষাইছে। আকৌ আহিছোঁ। তাৰপিছতে মানে মই আৰু মাষ্টৰজনৰ ওচৰলৈ লৈ গ'লোঁ, মানে বিচাৰি ঘৰটো পালোঁগৈ। পাই পেলাই হেৰি মাষ্টৰজনৰ লগত কথা পাতিলোঁ, আৰু তাক মই সেৱা কৰালোঁ। দেহা এয়া ছাৰ সেৱা কৰা, আৰু তোমাক ঘৰত টিউচন ল'ব লাগিব। মানুহজনক বহুত ৰিকুৱেষ্ট কৰিলোঁ আৰু ছাৰজনক আৰু দেই। তেখেতে যদি মোৰ ভিডিঅ'টো চাই মই বহুত ধন্যবাদ দিছোঁ তেখেতক। আৰু তেখেতে মানে একদম বহুতখিনি কাকুক মানে বহুত ভাল কৰিলে। তাৰপিছত আৰু মাষ্টৰজনে ক'লে মই চাই লওঁ, মোৰতো বহুত টিউচন, গতিকে মই মিলাই ল'ব লাগিব, আৰু মই 11 দিনমানহে কৰিব পাৰিম মাহটোত। তথাপিতো বোলো হ'ব, আপুনি পইচা পাতি চিন্তা নকৰিব, মই যিমান লাগে তেনেকেই দিম, কিন্তু মোৰ ল'ৰাটো আপুনি ভাল কৰাই দিয়ক। তাৰপিছতে ইংৰাজী টিউচনো বেলেগত দিয়াই আছোঁ, সেইখিনি গোটেইখিনি ঠিক আছে, কিন্তু মেথছত একদম আচলটোৱে যেতিয়া নাই কি হ'ব। তাৰপিছত তেনেকৈ গৈ আৰু টিউচন কৰে। মই একোচাই একদম বাৰীলৈ নিজেই যাওঁ, গৈ পেলাই একদম লেচেপনি কাটি আনো, আনি টেবুলত থওঁ, স্লেপত থওঁ, মোৰ মানে একদম বিচনাৰ কাষত থওঁ। তাৰমানে কিবা দুষ্ট কৰিলে মই মানে মাৰোঁ আৰু তাক, মানে সেইদিনাখনৰ পৰা বেলেগ মাৰোঁ আৰু। লেচেপনি লৈ সি মানে ভাঙি পেলায় লেচেপনিবিলাক। মোৰ মুখৰ আগত নাভাঙে, মই বোলো ইয়াতে থৈছিলোঁ ক'লৈ গ'ল বস্তুটো। এদিন দেখিলোঁ সি ভাঙি পেলায়। আৰু এটা কাহিনী কি কৰে, গাখীৰ খাবলৈ যেন দিওঁ, মই বোলো ইমান পটককেনো গাখীৰকণ খায়নে, খাই শেষ হয়নে, সি খাওঁ বুলি কয়। তাৰপিছত আৰু এই পিছফালে মানে মই ফিৰিঙি জলকীয়া, ভোট জলকীয়া কিবা কিবি এনেকৈ পিছফালে ৰুওঁতে মানে মই কি গেৰেজৰ ফালেদি এনেকৈ যাওঁতে মানে একদম বগা পৰি আছে পাকাখন দেই, পাছফালে মানে লেট্ৰিনৰ টেংকিৰ ওপৰত আৰু খিৰিকীৰ কাষতে আমাৰ লেট্ৰিনৰ টেংকি মানে। তাৰপিছত বগা পৰি আছে, মই ভাবিছোঁ ইয়াক কি মানে, ইয়াক গাখীৰে হ'ব, ইয়াক গাখীৰ পি পেলাই দিয়ে, নেখায়। তাৰপিছত সেইটো কথা থকাৰ পিছতে আৰু এদিন গাখীৰ দিছোঁ, মনে চাই আছোঁ, মইতো প্ৰমাণটো পাব লাগিব, মনে চাই আছোঁ, সি গাখীৰখিনি ঠাইতে আনি পেলাই একদম খিৰিকীখনৰ কাষত পেলাই দিয়ে। একদম ধৰিলোঁ নহয় মই, ধৰাৰ লগে লগে সি আৰু মানে কৈছে নকওঁ খাওঁ। তাৰপিছত তেতিয়াবা কি কৰোঁ জানে, গাখীৰকণ যেন দিওঁ, একদম ওচৰত বহি থাকোঁ, ওচৰতে বহি পেলাই গোটেই গাখীৰখিনি খুৱাওঁ। তেনেকৈ কষ্ট কৰিলোঁ। আৰু তেনেকৈ লাহে টিউচনটোতো দিয়াই আছোঁ। টিউচন দিয়াই থাকিলে শিক্ষকজনে একদম কেইদিন টিউচন লৈছোঁ, কিমান পইচা হৈছে চব বহীখনৰ পিছফালে লিখি থৈ যায়। লিখক বাৰু, তেওঁ সেইটো মানে দায়িত্বই, সেইটো কৰিবই লাগিব, তেওঁ পইচা হয়নে নহয় বাৰু। টিউচনটো লৈছে যেতিয়া তেওঁ কষ্ট কৰিছে। তাৰপিছতে আৰু তেনেকৈ গ'ল মেট্ৰিকৰ সময় আহিলে। মেট্ৰিকৰ সময়তে আৰু এতিয়া কাহিনীখিনি ক'ম ৰ'ব। মেট্ৰিকৰ সময়ত কি হ'ল, তাক মই ৰাতি পঢ়াবলৈ উঠাওঁ, আৰু সি মানে কয় হেৰি নহয় মায়ে, মই মানে সি পঢ়িবলৈ উঠিলে ময়ো উঠোঁ আৰু তাৰ লগতে দেই। তাৰপিছতে উঠাই কৰি লোৱাৰ পিছত আৰু ধৰক 1:30-2টা বজাতে উঠাই দিওঁ আৰু।
তাৰপিছত সি মোক কয়, মোৰ কাষত যদি এজনী মানুহে লেপ লৈ শুই থাকে মই বাৰু পঢ়িব পাৰোঁনে? মোৰ মানে তেতিয়া হাঁহিও উঠে দেই, ৰাতি আৰু তেতিয়া তাক তাৰপিছত মই বোলো হ'ব দে মই কওঁ হ'ব দে মই নুশোঁ ময়ো বহি থাকিম, তই পঢ়। তাৰপিছত তেনেকৈ পঢ়ি থাকে আৰু মই কৈছোঁ, দেহা কি খাবা? কিবা এটা খালেতো টোপনিটো নাইকিয়া হ'ব ন। মই বোলো, দেহা কি খাবা? সি মোক কি বুলি কয় জানে? সি চক্ৰৱৰ্তী চানা খাই খুব ভাল পায়। তাৰপিছতে মই আৰু চক্ৰৱৰ্তী চানা আনি দিওঁ, সেয়া খালে। দুদিনমান তেনেকৈ চলিলে আৰু চক্ৰৱৰ্তী। লাল চাহ খাইছিলে তেতিয়া, সি গাখীৰৰ চাহ নাখায়, লাল চাহ আৰু গাখীৰত হৰলিক্স অকণ দিলে, মানে হৰলিক্সখিনি একদম সৰহকৈ দিব লাগিব, আৰু শুকানে হৰলিক্সৰ বটলটো আনি থওঁ, শুকানে খাই থাকে। তাৰপিছত তাক মই ক'লোঁ, বোলো এতিয়া হেৰি নহয়, কি খাবা কোৱাচোন? সেইদিনাখন কৈছোঁ আৰু, দেহা কি খাবা? সি মানে চক্ৰৱৰ্তী চানাও নাখায়, একো নাখায় আৰু হৰলিক্সো নাখায়। বোলো, দেহা কি খাবানো? কি খাবলৈ মন গৈছে মই তাকে বনাই দিম, তুমি খালি পঢ়ি থাকা। তাৰ লগতে ময়ো টোপনি ক্ষতি, একেবাৰে মই নুশোঁ, ৰাতিপুৱা 6টা বজালৈকে নুশোঁ আৰু। তাৰপিছত কৈছে, হেৰি নহয় মাই, মই একদম আজি খুব পানী পিঠা খাবলৈ মন গৈছে। আই, মই এতিয়া পানী পিঠাটো ক'ৰ পৰা বনাই দিম? পানী পিঠা বনাই দিব পৰা নাই আৰু মই মানে বোলো, ক'ৰ পৰানো পানী পিঠা বনাম? তথাপিতো মনতে ভাবি থৈছোঁ, ৰাতিপুৱা মানে চাউল কেইটামান তিয়াই এই বায়েক যে পাতি লৈছে তাতে খুন্দিমগৈ আৰু। তাৰপিছত আৰু মই বোলো, দেখোন মালপোৱাকে বনাই দিম। নাই, মই মালপোৱা নাখাওঁ, মই পানী পিঠা খাম। মানে তাৰ মতে এইটোৱে, মানে মায়ো সাৰ পায়েই থাকক, অকণো মানে এনেকৈ টোপনিয়াব নালাগে। তাৰ পিছদিনাখন আৰু মই আৰু চাউল তিয়ালোঁ। তাক মানে কি কৰোঁ, মই ওচৰে পাঁজৰে মানুহৰ ঘৰলৈ গ'লেও তাক পঢ়া টেবুলখনত থৈ মই মানে বাহিৰৰ ফালেদি তলাটো মাৰোঁ, যাতে তাৰ লগত কোনো আহিব নোৱাৰে। তাৰমানে তাক মই এটাই ব্যস্ত কৰি ৰখাওঁ, পঢ়িলেও নপঢ়িলেও সি পঢ়া টেবুলখনত থাকক মানে। বহুত কষ্ট কৰিলোঁ। তাৰপিছত মই বাহিৰৰ ফালৰ পৰা তলাটো মাৰি পেলাই মই কৰিলোঁ কি আৰু, হেৰি তেতিয়া অকণমানি সৰু ফোন এটা দি থৈছিলোঁ তাক, টিপা ফোন এটা। তাৰপিছত মই মানে তাৰ ওচৰতে থৈ দিওঁ আৰু ফোনটো। তাৰপিছত আৰু সি আৰু কৰিলে কি আৰু, হেৰি ৰাতি আৰু মই পিঠাগুড়ি খুন্দি আনি পেলাই মানে ধুনীয়াকৈ একদম ৰ'দত দি থৈ দিছোঁ, সিটো গম নাপায়। তাৰপিছত দুপৰীয়া ভাত পানী খালোঁ, খাই পেলাই অকণমান শুৱাই লওঁ মই, তেতিয়াহে আকৌ পঢ়াত উঠিব পাৰিব। সেইদিনাখন মানে আৰু সি কি কৰিলে, এনেকৈ সজি লৈছোঁ ৰ'ব দেই। তাৰপিছত আৰু সেইদিনাখন মানে সি কি কৰিছে, মই বোলো, দেহা ৰাতি কি খাবা? এতিয়া কি খাবা? কি বনাই দিমনো কোৱাচোন? কৈছে, মই দেখোন কৈছিলোঁ পানী পিঠা বনাই দিম বুলি, পানী পিঠা খাম বুলি, তেনেকৈ কৈছে। মই বোলো, তইতো মোক নাই জনা মই যে পিঠাগুড়ি খুন্দি আনিছোঁ। মই আৰু সেইদিনাখন কি কৰিলোঁ, গৈ পেলাই হাঁহিও উঠিছে বাৰু এতিয়া। মই আৰু ধুনীয়াকৈ তাক আৰু পানী পিঠা এখন অকণমান পিছতে বনাই দিছোঁ। আই, পিঠাগুড়ি কেতিয়া খুন্দিলা? মোক কৈছে। মই কৈছোঁ, খুন্দি থৈছোঁ আকৌ, তুমি মোক জানোৱেই, মই কালিতো কৈছা, জানোৱেই মই তোমাক পিঠাগুড়ি মানে তুমি নথকা বস্তুটোহে মোক খাওঁ বুলি ক'বা, তেতিয়াহে মানে মই সাৰ পাই থাকিম। তেনেকুৱা মানে আৰু তাৰ দুষ্টামিখিনি। তাৰপিছত পানী পিঠা দিলোঁ, সি হাঁহি পেলাই সেই পানী পিঠা চানী পিঠা খালে। আৰু তাৰ মানে এটাই অভ্যাস আছিলে, মোৰ বহুত ভাল লাগে তাক, বহুত সংস্কাৰী আছিলে সি সৰুৰে পৰা। আৰু আপোনালোকক কৈছোঁৱে, সি বৰগীত স্বৰগীত বৰ গালে, সি ধুনীয়াকৈ একদম হেৰি বজাইছিলে, তাল বজাইছিলে, আৰু নেগেৰাও দিছিলোঁ শিকিবলৈ, খোলো শিকাইছিলোঁ, কিন্তু সেই আধৰুৱা হ'ল। তাৰপিছতে আৰু লাহে সি কি কৰে জানেনে, ক্লাছ 5ৰ পৰা, মানে 5ৰ মানে প্ৰথম মানৰ পৰাই তাৰ এটাই অভ্যাস আছিলে, মই য'তে নাথাকোঁ, সি শংকৰদেৱত পঢ়িছিলে সৰুতে, আৰু মই য'তে নাথাকোঁ সি মোক সেৱা কৰিহে স্কুললৈ যায়। সি মোক সেৱা নকৰাকৈ কেতিয়াও স্কুল নাযায়, মানে একদম মই য'তে নাথাকোঁ, বাথৰুমত থাকিলোঁ, মায়ে মোৰ যাবলৈ দেৰি হৈছে, বেগেতে আহা, তেনেকৈ মায়ে যাবলৈ দেৰি হৈছে, বেগেতে আহা, মই গাত মানে তিতা কাপোৰ মাৰি থ'লেও সি মানে মোক সেৱাটো কৰিহে স্কুললৈ যায়। মোৰ ভগৱানে তাক অঞ্জল দিয়ক। আৰু কি বুলি ক'ম, তাৰপিছতে হেৰি তেনেকৈ আপোনাৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ল। মেট্ৰিকৰ পৰীক্ষা প্ৰথমৰ দিনাখন মই কি কৰিলোঁ, একদম 2টা বজাতে উঠিছোঁ, যিহেতুকে সেইদিনাখন মানে মোৰ কি অসুবিধাও আছিলোঁ 5 দিন। এতিয়া কেনেকৈ পায়সকণ বনাওঁ, সেইকাৰণে 2টা বজাতে উঠি ধুনীয়াকৈ গা পা ধুই তাৰ হৈ পেলাই পায়সকণ বনাই এনেকৈ ল'ৰা ছোৱালী কেইটামানক 6টা বজাত মাতি কৰি খোৱালোঁ। আমাৰ ওচৰৰে ল'ৰা ছোৱালী কেইটামানক মাতি খোৱালোঁ, কাৰণ মই তাৰ লগতেতো যাব লাগিব, 8টা বজাতে মই কলেজ পাবগৈ লাগিব, স্কুল। তাৰপিছতে মই একদম ধুনীয়াকৈ তলা চলা মাৰি আৰু মই তাৰ লগত গুচি গ'লোগৈ, স্কুললৈ যাওঁ। আৰু মই এটা কাৰণেই তাৰ ওচৰলৈ যাওঁ, তাৰ লগত আগে পিছে কোনোৱে নাই যাবলগীয়া, কোনো নাই, মোৰ বাহিৰে কোনো নাই, কোনো এটাই তাক সহায় কৰা নাই। আৰু মোৰ এই ভিডিঅ'টো যদি চাই, আমাৰ গাঁৱৰে এগৰাকী আছিলে, তেখেতৰ মানে পৰিয়ালবৰ্গ মানে যিমানে যি নহওক, মানে বৰ্তাকৰ পুতেক, খুৰাকৰ পুতেক, গোটেই সোপা যায় আৰু গৈ পেলাই অকণমান হেল্পো কৰে, আৰু নম্বৰ চাব লাগে। প্ৰথমটো ভয় এটা লাগেই, মেট্ৰিক পৰীক্ষাৰ সময়ত কেনেকুৱা ভয় লাগে, কিন্তু আমাৰ কাকোক চোৱাই দিয়া মানুহ কোনো নাই। এজন মাষ্টৰ নাম নল'লে মই ভুল হ'ব, তেখেত হ'ল ভাস্কৰ মাষ্টৰ, তেখেতে বহুত হেল্প কৰিছিলে, তেখেতে নম্বৰ চাই দিছে। মই পাগলৰ নিচিনা হৈ গৈছোঁ, পৰীক্ষা দিবলৈ আহিছে, মই এতিয়া ল'ৰাটো প্ৰথম ক'ত পৰিছে বা কি কথা, এনেকুৱা মানে আৰু। তাৰপিছত ভগৱানৰ কৃপাত ধুনীয়াকৈ সি পৰীক্ষাটো দিলে। মই মানে তাত বহিয়ে থাকোঁ আৰু পৰীক্ষা শেষ নোহোৱালৈকে। আৰু মই বাটচৰা এটা আছে, সেই বাটচৰাটোতে আৰু 2-এগৰাকীক লগ পাওঁ, তেনেকৈ বহি থাকোঁ। বহি থকাৰ পিছত আৰু মই এটা কাৰণে বহি থাকোঁ, সি মানে পৰীক্ষা হলটোৰ পৰা যেতিয়া ওলাই আহে তাৰ মুখখন চাওঁ, মই পৰীক্ষাটো ভাল হ'লে মুখখনৰ হেৰিটো ধুনীয়া হৈ আহে নহয়,
লেজাৰটো দিয়াৰ লগে লগে মই একদম বাহিৰলৈ দৌৰি যাওঁ, দৌৰি গৈ পেলাই দেহাত কেনেকৈ অ' মাই বহুত ভাল হৈছে পৰীক্ষা, তেতিয়া মানে মোৰ অন্তৰখন সাত পৰে, অঁ তাৰ মুখখনত মই ধৰিব পাৰিছোঁ পৰীক্ষাটো ভাল হৈছে। গতিকে কি ক'ম, বহুত আৱেগত আপোনালোকৰ কথাখিনি ক'লোঁ, বহুত মনত পৰিছে আজি। তাৰপিছতে তেনেকৈ মানে আৰু ধুনীয়াকৈ পৰীক্ষাটো দিলে, দিয়াৰ পিছতে গোটেইকেইদিনেই তাৰ লগত যাওঁ, তেনেকৈ পৰীক্ষা শেষ হ'ল, ৰিজাল্টৰ সময় আহিলে, কৈ আছোঁ ৰ'ব, সময় আহিলে ৰিজাল্টৰ সময়ত কি হ'ল, আমাৰ ওচৰতে মানে এখন ফাংচন হৈছিলে, সেই ফাংচনখনত গৈছিলোঁ মই, আমাৰ ওচৰতে বিহু নাচিবলৈ মাতিছিলে, ৰিজাল্টৰ আগে আৰু বিহু নাচিবলৈ মাতিছিলে। সেই বিহু নচাৰ পিছতে মই মানে বিহু চিহু তাত নাচিলোঁ, নচা কৰাৰ পিছত মানে ইমান পানী খালোঁ তাত, মানে ভাগৰত পানী খালোঁ, পানী চানী খোৱাৰ পিছতে মানে কি হ'ল, পিছদিনাখনৰ পৰা মানে মোৰ বহুত জ্বৰ, ইমানেই জ্বৰ মানে মোক নাৰ্ছিঙত এডমিট কৰিবলগীয়া হ'ল। তাৰপিছতে নাৰ্ছিঙত এডমিট কৰিলে 4 দিন থাকিলোঁ, 4 দিন থকাৰ পিছতে তাৰ ৰিজাল্টৰ আগদিনাখন মই ঘৰলৈ আহিছোঁ, তেতিয়াও মানে জ্বৰটো ভালকৈ এৰাও নাই, আৰু ঘৰলৈ আহিছোঁ, ঘৰলৈ আহি পেলাই মানে আৰু মানে পাইছোঁহি, চবেই কৈছে ৰিজাল্ট, চবেই ফোন কৰিছে কাকো ৰিজাল্ট কি, তেতিয়ালৈকেতো মই একোৱে নাজানো, কোনে ৰিজাল্টটো চাই দিব, একো নাজানো, সিও নাজানে। তেনেকুৱাতে কি তেওঁলোকৰ স্কুলৰে এগৰাকী মাষ্টৰণী মোৰ ফোনৰ নম্বৰ আছিলে, মোক ফোন কৰিছে, হিমা বাইদেউ বুলি কয় দেই, বাইদেউ আপোনাৰ নামটো লৈছোঁ দেই মই, হিমা বাইদেউ বুলি কয়। তাৰপিছত মোক ফোন কৰিছে, তাৰপিছত ফোন কৰোঁতে কৈছে হেৰি ল'ৰা ৰিজাল্ট বহুত ভাল, এনেকৈ নহয়, হেৰি এনেকুৱা লেটাৰ পাইছে, এনেকুৱা ইমান মানুহ আহিছে খবৰ ল'বলৈ নহয়। তাৰপিছত সি মোক কি কৈছে, অ' মেম মই কিন্তু বক্স আনিম দেই, মই ভালকৈ পাছ কৰিলে, কিন্তু তাৰ ডিমাণ্ড বহুত আৰু, বাইক দিব লাগিব, তাৰপিছতে আকৌ মানে কম্পিউটাৰ দিব লাগিব, কিবা কিবি বহুত আৰু তাৰ। মই বোলো হ'ব, মই চব দিম, তুমি খালি ৰিজাল্ট ভাল কৰা। তাৰপিছত সকলোৱে তেনেকৈ ফোন কৰিলে, তাৰ ৰিজাল্ট বহুত ভাল বুলি ক'লে, আৰু চালোঁ পিছত তাক লগে লগে স্কুল পঠিয়ালোঁ, মানে তাত মাৰ্কশ্বিটবিলাক আনিলেগৈ, বহুত ভাল ৰিজাল্ট কৰিছে সি, আৰু বহুত ভাল লাগিলে, তেনেকৈ মানে বহুত অন্তৰত সুখ, মানে শান্ত হেৰি পাই গৈছোঁ। আৰু যোনগৰাকীয়ে মোক মানে বহুত মানে কাকুক লৈ পেলাই হেৰি কৰিছিলে, মানে অইন নাই আৰু, তেখেতৰ ল'ৰাটোকে মানে সহায় কৰিব লাগে, আমাৰ কাকুক একো সহায় কৰিব নালাগে মানে, কিন্তু তেখেতৰ ল'ৰাটোৰ ৰিজাল্টো বেয়া, আৰু আজিলৈকে কমপ্লিটো কৰিব নোৱাৰিলে, কিন্তু মোক কাকুৱে BSc একদম ফাৰ্ষ্ট ক্লাছ পাছ কৰি থৈছে। মই কৈ দিছোঁ আৰু আৱেগত কৈ দিছোঁ মানে কথাটো, মোক বহুত হিংসা কৰিছিলে, আৰু বহুত হিংসা কৰেও এতিয়াও, কিন্তু মই কাৰো হিংসাক একো হেৰি নকৰোঁ, মই খালি ভগৱানক বিশ্বাস কৰোঁ, আৰু নিজৰ কাম মই নিজে কৰি যাওঁ। সেইখিনিয়ে কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, বহুত আৱেগিক হৈ যাওঁ কিছুমান কথাত। গতিকে আৰু এটা কথা এটাই বেয়া লাগে, কিছুমানে কয় বিয়া পতাৰ পিছত চেঞ্জ হয়, গতিকে মোৰ ক্ষেত্ৰত কি হয় নাজানো, বৰ্তমানটো বহুত ভাল, আৰু কেতিয়াবা যদি কাকো চেঞ্জো হৈ যায়, কিন্তু মোৰ অন্তৰে বহুত দুখ পাব, আৰু তাক মই বাপেকৰ মৰমখিনিও, মাকৰ মৰমখিনিও, সকলো ভাই ককাই বাই ভনী সকলো মৰম মোৰ ফালৰ পৰাই পাইছিলে সি, আৰু বহুত কষ্টত ডাঙৰ কৰিছোঁ মই তাক, বহুত কষ্টত পঢ়াইছোঁ, অকলে হেণ্ডেল কৰিছোঁ সেইখিনি। গতিকে ইমানখিনিয়ে মোৰ কথা, আৰু তাৰ নিচিনাকৈ যে মই ডিকুকো কৰিব পাৰোঁ, সেইকাৰণে মই ডিকুক লৈ আজি কথাখিনি ওলালে, আৰু সেইকাৰণে মই কৈছোঁ আপোনালোকক, ডিকুকো সেইজন মাষ্টৰৰ ওচৰলৈ লৈ যাম, আৰু সেই মাষ্টৰজন আহিছে খবৰ ল'বলৈ, বহুত ধন্যবাদ দিছোঁ মই তেখেতক, মানে একদম সেইদিনাখন মানে চকু পানী ওলাই গৈছে, আৰু তেখেতো খবৰ ল'বলৈ আহিছে যে, কৈছে মই তোমাক কথা দিয়া নাছিলোঁ, ভাল মই তাক লেটাৰ পাম বুলি। মেথছত লেটাৰ পালে সি, 3টাত লেটাৰ পাইছে, তাৰপিছতে 4টাত পাইছে, 4টাত, আৰু চাৰ্টিফিকেটো আছে দেহাৰ কলেজৰ ফালৰ পৰা পোৱা, লেপটপ পাইছে সি। তাৰপিছতে মানে সেয়াই তাৰ কাহিনী, আৰু লাহে লাহে সেয়া ল'ৰা ডাঙৰ হ'ল, ডেকা হ'ল, বিয়া পাতিলে, মই নিজৰ সি পচন্দ কৰিছে, মই নিজে আনি দিছোঁ, কিন্তু সেই কাহিনীটো মই পিছত আপোনালোকক এদিন ক'ম মানে, কিন্তু আজিলৈ ইমানখিনি, আৰু মই আপোনালোকক ক'লোঁ কথাখিনি, মানে বহুত আৱেগিক হৈ পেলাই কথাখিনি ওলালে, কিছুমান কথা মনত পৰাৰ কাৰণে মানে আপোনালোকৰ লগত ক'লোঁ আৰু দেই। গতিকে আপোনালোকে যাতে মোক কিবা যদি অজানিতে ভুল কথাও কৈ পালেও মোক মাফ কৰি দিব, একদম নিজৰ বুলি। সেয়াই আৰু, চাই থাকিব আৰু ভিডিঅ'টো, কি কৰিব পাৰোঁ পিছলৈ। এতিয়া চাওক, আহি পালোহি আমাৰ ডিকু দেহাৰ লগত চুলি কাটিবলৈ, হয়নে হৈছে? অঁ, চুলি কাটিবলৈ পালোহি। আৰু তুমি কোৱা, টিউশ্যনটো যে কি হ'ল? এতিয়া মই যে আপোনালোকক কৈছিলোঁ টিউশ্যন মাষ্টৰৰ কথা, গতিকে 2টা গ'লোঁ, আৰু ডিকু দেউতাকো আহিছে লগত, টিউশ্যন ঠিক কৰিবলৈ গ'লোঁ। তাৰপিছত কি হ'ল জানেনে কথাটো, মানে ক্লাছ 8ৰ পৰাহে ল'ব টিউশ্যনটো, সেইকাৰণে মানে এইকেইটা দিন ভালকৈ তাক নেওতাকেইখনকে ভালকৈ মুখস্থ কৰিবলৈ দিছে, নহয় খুব পিটিব বোলে। 8ত যদি অংক মানে পঢ়োৱা সময়ত যদি তাৰ নেওতা মুখস্থ নাই, খুব পিটিব, হয়নে নহয়? সেইকাৰণে এতিয়া বাহিৰে তাক চুলিকেইডাল কটোৱাবলৈ আনিলোঁ, বহুত দীঘল হৈছে দেখিছেনে? ৰাতি কি কৰে জানে, বাবা খজুৱাই দে, এনেকুৱা খজুৱাব লাগে তাক চুলি। সেইকাৰণে ভাবিছোঁ যে চুলিকেইডাল কটোৱাই লৈ যাওঁ, লৈ গৈ পেলাই আৰু ন ল'লে ডিকুৱে এটা ধুনীয়াকৈ এতিয়া আমি তাক খজুৱতি মৰিছে, এতিয়া তাক গৈ পেলাই গৰম পানী দি গাটো ধুৱাই ল'মগৈ আৰু ন।
গতিকে আৰু বেছি দেৰি নকৰি নাথাকোঁ নেকি হা গতিকে আৰু ঘৰত গৈ পেলাই মানে ভিডিঅ' নকৰোঁ কাৰণ দেহাক অকণমান এতিয়া গা পাটো ধুৱাই পেলাই আকৌ পঢ়াবগৈ লাগিব ভাত বনাবগৈ লাগিব আৰু এটা কথা কওঁ কাইলৈ এনেকুৱা ধামাকা ভিডিঅ' এটা মানে লৈ পেলাই আপোনালোকৰ মাজলৈ আহি আছোঁ নহয় আৰু ভিডিঅ'টো মানে আপোনালোকে আচৰিত পাই যাব গতিকে কাইলৈ ভিডিঅ'টো চাবলৈ একদম নাপাহৰিব বহুত ডাঙৰ ধামাকা লৈ কাইলৈ এটা নতুন ভিডিঅ' লৈ আহি আছোঁ আকৌ কৈছোঁ আৰু আজিলৈ যদি মানে আজি ভিডিঅ'টো ইমানখিনি ঠিক আছে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কোৱা বেল আইকন টিপি দিব বাই গতিকে কাইলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ আজিলৈ বাই বাই